হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আমি অসমকৈ সাধাৰণ জ্ঞানৰ পৰা আহৰণ কৰা সাহিত্য জগতৰ লগত সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। বহুতেই লাগতিয়াল, গতিকে আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। ১ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱক। ২ নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সৰ্বজন সমাদৃত পুথিখনৰ নাম কি? উত্তৰ, কীৰ্তন। ৩ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰ, ভট্টদেৱ। নম্বৰ ৪ প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত কন্যা। ৫ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক বুলি কাক কোৱা হয়? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাক। ৬ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? উত্তৰ, কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী। প্ৰশ্ন নম্বৰ ৭, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰ, ভট্টদেৱক। ৮ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। ৯ নম্বৰ প্ৰশ্ন, প্ৰাক বৈষ্ণৱ যুগৰ কবি কোন আছিল? উত্তৰ, মাধৱ কন্দলী আৰু হেম সৰস্বতী। ১০ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি কি? উত্তৰ, হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। ১১ নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ, জোনাকী কাকত ওলোৱাৰ পৰা। ১২ নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ, পদ্মনাথ গোহাঞিবৰুৱা। প্ৰশ্ন নম্বৰ ১৩, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক কোন? উত্তৰ, শৰৎচন্দ্ৰ গোস্বামী। ১৪ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ, চন্দ্ৰকান্ত অভিধান। এইখন ১৯৩৩ চনত ৰচিত হৈছিল। ১৫ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতিগৰাকী কোন? উত্তৰ, কৃষ্ণকান্ত সন্দিকৈ। ১৬ নম্বৰ প্ৰশ্ন, ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জীৰ প্ৰণেতা কোন? উত্তৰ, ছাৰ এডৱাৰ্ড গেইট। ১৭ নম্বৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি? উত্তৰ, নিউ ইণ্ডিয়া। ১৮ নম্বৰ প্ৰশ্ন, সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? উত্তৰ, নৱকান্ত বৰুৱা। ১৯ নম্বৰ প্ৰশ্ন, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ, পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী। আৰু শেষত অৰ্থাৎ ২০ নম্বৰত, মোৰ যে কিমান হেঁপাহ এই কাব্যগ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? উত্তৰ, কেশৱ মহন্ত। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ আমি পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।